বাক্সাৰ আওহাটাত নিজৰ প্ৰাপ্য মাটি ঘূৰাই পালে এজন লোকে। আইনী প্ৰক্ৰিয়াৰ যুঁজত জয়লাভ কৰি প্ৰাপ্য মাটি ঘূৰাই লয় লোকগৰাকীয়ে। লোকগৰাকী পূৰ্বৰ আওহাটা গাঁৱৰ আৰু বৰ্তমান বৰপেটা ৰোডৰ বাসিন্দা গৌতম দাস। গৌতম দাসৰ পিতৃ প্ৰয়াত চক্ৰধৰ দাসৰ ম্যাদী পট্টাৰ প্ৰায় 10 বিঘা 1 কঠা 1 লেচা মাটি আওহাটা গাঁৱৰ আন কেইবাগৰাকীও লোকে দখল কৰি আহিছিল। উল্লেখ্য যে 2019 চনৰ পৰা 2025 চন বৰ্তমান পৰ্যন্ত প্ৰায় 8 বছৰৰ অন্তত আইনী প্ৰক্ৰিয়াৰ যুঁজত জয়লাভ কৰি নিজৰ প্ৰাপ্য মাটি ঘূৰাই ল'বলৈ সক্ষম হয় গৌতম দাসে। জালা ৰাজচক্ৰৰ চক্ৰ বিষয়া সত্যজিৎ নেওগৰ উপস্থিতিৰ লগতে জিলা প্ৰশাসনৰ লোকৰ উপস্থিতিত জোখমাপ কৰি নিজৰ মাটি ঘূৰাই লয় গৌতম দাসে। নিজৰ পিতৃৰ ম্যাদী পট্টাৰ মাটি ঘূৰাই আনি আনন্দিত হোৱা বুলিও উল্লেখ কৰে গৌতম দাসে। মোৰ পিতৃ সম্পত্তি আছিল, তো এইটো দখলটো আজি লোৱা হ'ল। ক'টোৰ পৰা মোক ৰায়দান দি পিনে আইন প্ৰশাসনৰ মানুহ আহি ডাষ্টবিনটো দি দখলটো দি দিলে, বুজাই দিলে। কামবিলাক শান্তিপূৰ্ণ সম্পূৰ্ণ হ'ল। 10 বিঘা 1 কঠা 1 লেচা মাটি, তো এইটো বেলেগ বেলেগ দখলদাৰীয়ে দখল কৰি আছিল। দখলটো আজি মোক বুজাই দিলে। তো এইটো বহুত লং কেছ খেলা হৈছিল, তো সেই গতিকে এতিয়া মই সুখী, পিতৃ সম্পত্তি ঘূৰাই পালোঁ। কেছটো দেউতাই চলাইছিল, এতিয়া ক'ভিডৰ আগত এইটো জাজমেণ্ট হৈছিল, তাৰপিছত আৰু মই চলালোঁ। আজি মোৰ লগ বন্ধু, মই গৌতম দাস, চক্ৰধৰ ল'ৰা আৰু বহুত মোৰ ভাল বন্ধু বান্ধৱ মানুহ, অনেক মানুহ, SDC ছাৰ বজালী আৰু আমাৰ শালবাগী থানাৰ OC আৰু ফোৰ্চ এইখিনি ৰিকুৱাৰমেণ্ট আছিল। জালা SDC জালা